নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে আজি মই গৈ আছোঁ গোলাঘাট গৈ আছোঁ। গোলাঘাট মোৰ বাইক লাইচেন্সৰ ইণ্টাৰভিউ আছে আজি, তাত গৈ আছোঁ। লাইচেন্সৰ ইণ্টাৰভিউ মানে অনলাইন কৰিছিলোঁ, আজি ইণ্টাৰভিউ আছে, গৈ আছোঁ। চাই লওক কেনেকুৱা হয় নাজানো, কিন্তু গৈ আছোঁ। খালি পাছ কৰোঁ নে নাজানো, আগে পিছেও গৈ দি পোৱা নাই মানে। আৰু কিছুমানে কৈছে তেনে সহজ বোলে, সেইকাৰণে গাড়ী চাড়ী নাই গাড়ী এখন মই ডেৰগাঁৱত থৈ যাম। গাড়ীখন এইখন গাড়ীটো নিদিয়ে ন, কমাৰ্চিয়েল গাড়ী, সেইকাৰণে বেলেগ লাইচেন্স অনলাইন কৰিব লাগিব। সেইকাৰণে তাতে যদি গাড়ী পাওঁ তাতে যাম, গৈ পিনি তাতে ইণ্টাৰভিউ দিম। কেনেকুৱা হয় সম্পূৰ্ণ ভিডিঅ' দেখাওঁ আপোনালোকক, কেনেকুৱা হয় চাই থাকক। যদি ভাল পায় মানে এইটো কাৰণে ভিডিঅ'টো বনাইছোঁ, যাতে যোনসকলে মানে নতুনকৈ লাইচেন্সৰ কাৰণে এপ্লাই কৰি দিছে, যিসকল মানে ইণ্টাৰভিউ দিয়া নাই, কেনেকৈ কি হয় মানে বস্তুটো কেনেকৈ যাব লাগে সেইটো দেখাম বুলি বনাইছোঁ। বাৰু ঠিক আছে, ব'লক আপুনি ভিডিঅ'টো চাই থাকক। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু বৰ্তমান এতিয়া শান্তিপুৰ পাই গ'লোহি। এতিয়া শ্বৰ্টকাটিং ৰাস্তা আছে বুলি বঙালগাঁও হৈ পিনি সোমাই যাম। এইটো শ্বৰ্টকাটিং ৰাস্তা, এইপিনে সোমাই আহিলে সোনকালে পামগৈ। মানে 7টা বজাত ৰিপৰ্টিং টাইম হৈছে, সেইকাৰণে সোনকালে ওলাই আহিলোঁ অলপ। তেল ভৰাই লওঁ, তেল নাই গাড়ীত, পেট্ৰল কম আছে। এতিয়া মানুহ উঠিছে আকৌ, খুলিছোঁ খোলা আছে, তেল ভৰাই লওঁ অলপ। এতিয়া যাওঁ, দেৰি হৈ গ'ল মানে 7:30 বাজি গ'ল। এতিয়া বৰষুণ পৰি আছে, এতিয়া কি ওচৰত পাইছোঁহি আৰু ৰাস্তাটো এইফালেও পোনে পোনে। গাড়ী আছে। এতিয়া মোবাইল কৰিছে, গাড়ীৰ ভিতৰত বহি আছোঁ। মোৰ আগত 3টামান ফেলেই কৰিলে, কি হয় নাজানো। ইয়াতে গাড়ী এখন পালোঁ, 400 টকা ভাড়া ল'লে। এতিয়া মোবাইল কৰিছে মানে আগত গাড়ী আছে, সেইবোৰ যোৱাৰ পিছত এতিয়া মই যাম। কি হয় নাজানো আৰু, পাঁচজন নহয় চাই আকৌ খালি ভিডিঅ' কৰিব দিয়ে নিদিয়ে নাজানো দেই। এনেকৈ গাড়ীৰ ভিতৰত কেমেৰাটো ৰাখিব পাৰিম নে নাজানো, হ'লেও লগৰ এটাক কৈছোঁ ভিডিঅ' কৰিবৰ কাৰণে। চাই থকা আপোনালোকে। আৰু 3খন আছে, 3খনৰ পিছত মোৰ আপোনালোকে ভিডিঅ'টো চাই থাকক। ইয়াতে দেখাই আছে কেনেকৈ কি কৰিব লাগে। ইয়াত দেখা আছে আৰু গাড়ীখন বেক কৰি এনেকৈ আনিব লাগিব, মানে ফ্লেগকেইখনত লাগিলে আপোনালোকক ফেল কৰিব। ইয়াতে পূৰা নিয়ম কানুন চব লিখা আছে, চব মানে ধুনীয়া আহিব, আপোনালোক শিকিব। মানে ঘৰতো এনেকৈ প্ৰেক্টিছ কৰিব পাৰি, তাৰ পৰা এনেকৈ বনাই ল'ব লাগে, বনাই পিনি এনেকৈ হেৰি কৰিব লাগে। ভাল মানে একদম মজা। ঠিক আছে, ভিডিঅ'টো চাই থাকক। ৱেবছাইট যোনে মিলাইছে
এতিয়া বৰ্তমান মই ঘৰত আহিলোঁ। গাড়ীত একাউণ্ট থৈ গৈছিলোঁ, তাৰপিছত গাড়ী তাতে থৈ মেলি মই বাইকত গ'লোঁ, পেহালতো বাইকত গ'লোঁ। আপোনালোকে ভিডিঅ'টো দেখিলে হয়তো মই ধুনীয়াকৈ পাছ কৰিছোঁ, এইফালে বাইকতো পাছ কৰিছোঁ, চাৰিচকীয়াতো পাছ কৰিছোঁ, দুইটাতে পাছ কৰিছোঁ। ভিডিঅ'টো এইটো কাৰণে বনালোঁ, যোনসকলে মানে লাইচেঞ্চৰ ইণ্টাৰভিউ দিম বুলি ভাবি আছে, কোনো টেনশ্যন ল'বলগীয়া মানে কোনো দৰকাৰ নাই। তাত গৈ আপোনালোকে ধুনীয়াকৈ কাগজকেইটা লৈ যাব, নি মেলি তাত জমা দিব। জমা দিয়াৰ পিছত মাতিব এজনকৈ, তাৰপিছত মাতি মেলি যদি বাইকৰ দিছে অকল বাইকতো ল'ব, যদি চাৰিচকীয়া দিছে চাৰিচকীয়া কাগজখন জমা কৰি পেলাই বাইকৰ ইণ্টাৰভিউ ল'বলৈ দিব। খালি আপোনালোকে এটা বস্তু লৈ যাব, কাগজকেইটা নাপাহৰিব, কিন্তু কাগজকেইটা লৈ যাব। তাৰপিছত অকল লাৰ্ণাৰটো নিলেও নহ'ব, যোনটো আপোনাৰ টেক্স চাইজ কাটিছে সেইকেইটা লৈ যাব, গোটেইকেইটা লৈ যাব। আৰু আপোনালোকে ভিডিঅ'ত দেখিছে মই ধুনীয়াকৈ পাইছোঁ, মানে টেনশ্যন হৈ কোনো দৰকাৰেই নাই, মানে ধুনীয়াকৈ পাছ কৰে। বাইকৰ 9টা খুটি দিব, এনেকৈ আপোনালোকে সাপটো লেখিয়াকৈ এনেকৈ যাব লাগিব। তাৰপিছত চাৰিচকীয়া এনেকৈ আকলি দিব, মানে ইউটো টাইপৰ এনেকৈ আকলি নিব দিব। প্ৰথমতে বেক কৰি যাব, বেক কৰি নি পেলাই এনেকৈ বেকাকৈ এনেকৈ আনিব লাগিব। তাৰপিছত আনি পেলাই আকৌ সেইমতে উলিয়াই লৈ যাব লাগিব, কোনো টেনশ্যন নাই। আৰু আপোনালোকে যদি গাড়ী নাই আপোনালোকৰ নিজৰ, তাতে গাড়ী পাব, আপোনাৰ 400 টকা ল'ব, তাতে গাড়ী পাব, কোনো টেনশ্যন নাই। ঠিক আছে, ভিডিঅ'টো যদি এইকণতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু পবিত্ৰ বুম চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই। आज की मजदूरी यहीं खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार, मुझे नहीं पता, मुझे 2 मिलियन लाइक्स चाहिए, कैसे ना कैसे करके मुझे चाहिए। इतना झिला मैं कभी नहीं होऊंगा अपनी पूरी जिंदगी में जितना इसमें झिलाऊं, मुझे चाहिए ही चाहिए। नहीं तो लाइक मारो, और अगर तुम लोग नए हो तो सब्सक्राइब करो। वो जो लाल वाला बटन है उस पर फूट फेंक के मारो, या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे पैसों के पीछे भागना है। बाय।